APSC Mains 2015ত অহা এটা প্ৰশ্ন, What is judicial activism? Discuss some examples from the Indian judiciary. প্ৰশ্নটোত কৈছে যে ন্যায়িক সক্ৰিয়তা কি? ভাৰতীয় ন্যায়পালিকাৰ কিছু উদাহৰণ আলোচনা কৰা। ন্যায়পালিকা হৈছে সমতাপূৰ্ণ, পক্ষপাতিত্বহীন আৰু পক্ষপাতিত্বহীন এক স্বতন্ত্ৰ সংস্থা। ই ক্ষমতা পৃথকীকৰণৰ ধাৰণাটোৰ অধীনত সংজ্ঞায়িত সংবিধানৰ কাঠামোৰ ভিতৰত কাম কৰে। ই সংবিধানৰ ব্যাখ্যা কৰে যিটো সৰ্বোচ্চ আৰু কেতিয়াবা প্ৰয়োজনীয় আইনৰ শাসন আৰু সংবিধানত নিৰ্ধাৰিত মানদণ্ডক সমৰ্থন কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ক চেণ্টিনেল QV বুলি গণ্য কৰা হয় আৰু ই জনসাধাৰণৰ মৌলিক আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰে। ন্যায়িক সক্ৰিয়তাবাদৰ অৰ্থ হ'ল বিষয়টোৰ সভাপতিত্ব কৰা, ন্যায়াধীশসকলৰ ৰাজনৈতিক আৰু ব্যক্তিগত যুক্তি আৰু বিচক্ষণতাৰ ওপৰত ভিত্তি কৰি আদালতৰ ৰায়দান। ই এটা আইনী শব্দ যিয়ে বৰ্তমানৰ আইনতকৈ ন্যায়াধীশৰ ৰাজনৈতিক বা ব্যক্তিগত কাৰকৰ ওপৰত ভিত্তি কৰি আংশিক বা সম্পূৰ্ণৰূপে আদালতৰ ৰায়দানক বুজায়। ব্লেকৰ আইন অভিধান অনুসৰি ন্যায়িক সক্ৰিয়তা হৈছে ন্যায়িক সিদ্ধান্ত গ্ৰহণৰ এক দৰ্শন য'ত ন্যায়াধীশসকলে অন্যান্য কাৰকৰ লগতে ৰাজহুৱা নীতিৰ বিষয়ে নিজৰ ব্যক্তিগত মতামতক তেওঁলোকৰ সিদ্ধান্তক পথ প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে। ভাৰতীয় ন্যায়পালিকাৰ পৰা উদাহৰণ: 2G কেলেংকাৰীত 8টা টেলিকম কোম্পানীক আবণ্টন দিয়া 122টা টেলিকম অনুজ্ঞাপত্ৰ আৰু স্পেকট্ৰম আবণ্টন প্ৰক্ৰিয়াত ত্ৰুটিপূৰ্ণ বুলি দোহাই দি অনুসূচিত জাতি বাতিল কৰে।